আমাৰ অসমত 10খন ডিভিজন আছে আমি ইতিমধ্যে 10খন ডিভিজন লৈকে আমি পিপি কিট আমি দিছো আমাক অসম চৰকাৰে পিপি কিট যোগান ধৰিছে গতিকে আমি প্ৰত্যেক ডিভিজনত দিছো এতিয়া যি সমূহ বাস ৰেল ষ্টেচনৰ পৰা বহিৰাজ্যৰ যাত্ৰীক অনানিয়া কৰি আছে তাত কৰ্মচাৰীয়ে ইনভলভ কৰ্মচাৰীয়ে পিপি কিট পিন্ধাটো বাধ্যতামূলক আৰু লগতে বাকি বাছতো প্ৰাইভেট বাছতো আমি পিপি কিটৰ যোগান ধৰিছো প্ৰত্যেক ডিভিজনত আছে যদি কোনোবাই পোৱা নাই তেখেতসকলে ডিভিজনত যোগাযোগ কৰি পিপি কিট লৈ সুৰক্ষিতভাৱে আমাক সুৰক্ষিতভাৱে সাৱধানতাৰে যাতে সেৱা আগবঢ়ায় তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছো অসমত সৰ্বমুখ এতিয়া 450 মান বাছ চলি আছে গুৱাহাটী মহানগৰী সিটি বাছ লগতে আন্তঃ জিলা ৰাইজৰ সেৱাত তাৰ উপৰি ৰিজাৰ্ভত বহুতো বাছ চলি আছে মই প্ৰায় এসপ্তাহ উজনি অসম মধ্য অসম এনেকে গৈছিলো আমাৰ গুৱাহাটীত সিনিয়ৰ অফিচাৰবিলাকে দিননিখাই কাম কৰি আছে আমাৰ পৰিচালন সঞ্চালককে ধৰি সকলো অফিচাৰে গুৱাহাটীত কাম কৰি আছে কৰ্মচাৰীয়ে কৰি আছে মই ফিল্ডত গৈ চালো তেখেতসকলে সকলোৰে মৰেল হাই হৈ আছে সকলোৱে ভালকে কাম কৰিছে আৰু সকলোৱে মিলি ৰাজ্যখনক মহামাৰীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিছে